নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জিবিএন আসাম ডিইৰ অধীনত শেহতীয়াকৈ যি বিজ্ঞাপন প্ৰকাশ পাইছিলে ৰেগুলাৰ টেট শিক্ষক পদৰ বাবে আৰু তাৰ জিলা নিৰ্বাচনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে এই সম্পৰ্কে আপোনালোকলৈ বুলি এটা মই ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু সেই ভিডিঅ'টোৰ কমেণ্ট বক্সত যিসকলে কমেণ্ট কৰিছিলে তেওঁলোকক মই ৰিপ্লাই দিবলৈ পৰা নাই দুই এজনক দিছোঁ কিন্তু সকলোকে ৰিপ্লাই দিবলৈ পৰা নাই কিন্তু গোটেইকেইটা কমেণ্টে অতিকে গুৰুত্বপূৰ্ণ আছিলে তাৰ বাবে মই আপোনালোকৰ বাবে এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ এটা Q&A ভিডিঅ' হ'ব আপোনালোকে যিখিনি কমেণ্ট কৰিছিলে সেই কমেণ্টখিনিৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই উত্তৰ দিবৰ বাবে চেষ্টা চলাম গতিকে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকে ইম্পৰ্টেণ্ট হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া সকলোখিনি কমেণ্টৰ এনসাৰ আপোনালোকে পাই যাব গতিকে আহক এতিয়া ভিডিঅ'ৰ মেইন বিষয়বস্তুলৈ আমি আগবাঢ়ো গতিকে আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো লৈছোঁ মই বিশ্বনাথ কানুৱে সুধিছে ইফ আ ষ্টুডেণ্ট হেজ হিন্দী ইন লেংগুৱেজ 1 দেন হোৱাট শুড বি ডান যদি এজন ষ্টুডেণ্টৰ লেংগুৱেজ 1ত হিন্দী থাকে তেতিয়াহ'লে কি কৰা উচিত প্ৰথম কথা হ'ল লেংগুৱেজ 1ত হিন্দী থাকিলে তেওঁ হিন্দী মিডিয়াম স্কুলতহে এপ্লাই কৰিব পাৰিব মানে হিন্দী মিডিয়াম স্কুলৰ ফালেহে যাব লাগিব বাট আনফৰ্চুনেটলি হিন্দী মিডিয়ামৰ স্কুলৰ বাবে কোনো পোষ্ট দিয়া হোৱা নাই বা এই ক্ষেত্ৰত এজন দুজনৰ এইটো সমস্যা নহয় বহুতৰে এইটো প্ৰব্লেম দেখা গৈছে কাৰণ মই যেতিয়া কমেণ্টবিলাক পঢ়িছোঁ আপোনালোকে যদি তলৰ কমেণ্টকেইটাও চাই এইখিনিতো বহুত কমেই কমেণ্ট আছে মই জাষ্ট এইখিনিহে লৈছোঁ এনেকুৱা বহুত কমেণ্ট আছে ইয়াতে প্ৰাগমাটিষ্ট কাম এণ্টি কনভে সুধিছে যে হিন্দী মিডিয়াম কেতিয়া কেনেকৈ এপ্লাই কৰিব উই কান বি এভইডেড এনেকুৱাকৈ লিখিছে তাৰপিছত ৰাজনী বৰাই সুধিছে উই নিড জাষ্টিছ LP হিন্দী মিডিয়াম তাৰপিছত আকৌ তেখেতে লিখিছে ছাৰ LP হিন্দী মিডিয়াম পোষ্টে দিয়া নাই আমি এপ্লাই কৰিব নোৱাৰিম নেকি ইট ইজ ভেৰি ডিসএপইণ্টিং ফৰ আছ গতিকে আপোনালোকে এইটো আমাৰ হাতত উত্তৰ নাই বা মোৰ হাততো এইটো স্পেচিয়েলি উত্তৰ নাই যে মই এইটো উত্তৰ দিব পাৰিম আপোনালোকে এইটো কৰক এইটো কৰিলে ভাল হ'ব সেইটো কৰিলে ভাল হ'ব এই ক্ষেত্ৰত বহুতে মোক পাৰ্চনেলি ফোন কৰিছে আপোনালোকক এটা মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আৰম্ভণিতে যে মই এইকেইদিন বহুতৰে ফোন ৰিচিভ কৰিব পৰা নাই কাৰণ অলপমান মই এইকেইদিন ব্যস্ত আছোঁ কিন্তু তাৰ মাজতে দুই এজনৰ ফোন মই ৰিচিভ কৰিছোঁ যে আপোনালোকে এটাই কাম কৰিব এই হিন্দী মিডিয়ামৰ ক্ষেত্ৰত মই কৈছোঁ এটাই কাম কৰিব আপোনালোকে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ লগত অৰ্থাৎ লগত আপোনালোকে যেনেকৈ নহওক যোগাযোগ কৰিব ইমেইল যোগেই কৰে ফোন যোগেই কৰিব এবাৰ গোটেইখিনিয়ে যদি পাৰে যদি আপোনালোকৰ কিবা গ্ৰুপ আছে আজিকালি হোৱাটছআপ গ্ৰুপ থাকে বা আপোনালোকৰ ফেচবুক গ্ৰুপ আছে বা টেলিগ্ৰাম গ্ৰুপ যদি আছে যদি নাইও বনাই ল'ব এটা গ্ৰুপ বিশেষকৈ টেলিগ্ৰাম গ্ৰুপে বনাই ল'লে ভাল হ'ব তেতিয়া মানে কি মানুহ সদস্যও বেছি ধৰিব তাত আপোনালোকে একগোট হৈ পেলাই সমস্যাটোৰ সমাধান কৰিবৰ বাবে চেষ্টা চলাব দ্যাট মিন্স ডিইৰ লগত যোগাযোগ কৰিবৰ বাবে চেষ্টা চলাব যেনেকৈ নহওক নিশ্চয় মই ভাবোঁ এই সমস্যাটোৰ দূৰ হ'ব নেক্সট কমেণ্ট মই লৈছোঁ বিশ্বজ্যোতি গগৈ ছাৰ মোৰ এপ্লিকেশ্যন ID হেৰাইছে ফৰগট এপ্লিকেশ্যন ID অপশ্যনো নাই কি কৰিব লাগিব প্লিজ হেল্প কৰক আপুনি ডিইৰ যি ইমেইল এড্ৰেছ আছে সেই ইমেইল এড্ৰেছত আপুনি মেইল কৰিব লাগিব আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নৰখি পেলাই আপুনি ইয়াৰ আগতেই যদি মেইল কৰে আই থিংক আপোনাৰ সমস্যাটো অতি সোনকালে দূৰ হ'ব বুলি মই ভাবোঁ সুষমা চৌহানে সুধিছে কিছুমান জোনত ভেকেঞ্চিয়ে নাই বেলেগ জোনত এপ্লাই কৰিব পাৰিমনে অবভিয়াছলি জোনৰ কথাটো যিহেতু উল্লেখ নাই আপোনালোকে তিনিখন ডিষ্ট্ৰিক্টত যিকোনো তিনিখন ডিষ্ট্ৰিক্ট আপোনাৰ পচন্দৰ তিনিখন ডিষ্ট্ৰিক্ট ইয়াতে মই কৈ নিদিওঁ আপোনালোকে কোনখন ডিষ্ট্ৰিক্টত চিলেক্ট কৰিব কোনখনত নকৰিব আপোনাৰ পচন্দৰ যিকোনো তিনিখন ডিষ্ট্ৰিক্টত চিলেক্ট কৰিব পাৰে সুষমা চৌহানে সুধিছে ছাৰ চাৰ্টিফিকেটত যিটো জোন আছে সেই জোনতহে এপ্লাই কৰিব পাৰিমনে এই ক্ষেত্ৰত মই আপোনাক কথাখিনি ক'লোৱেই ইয়াৰ আগত যিটো প্ৰশ্ন কৰিছিলে আপুনি সেই কথাখিনি এবাৰ ভালদৰে শুনি ল'ব OMG 283 UR ধুবুৰীত UPত আশা আছেনে যোৱাবাৰ অলপত ৰৈ গ'লোঁ নিশ্চয় আশা আছে আপুনি পাব পাৰে এই ক্ষেত্ৰত আমি এটা কাট অফৰ বাবে বেলেগ এটা ভিডিঅ' বনাম তেতিয়া আপোনালোকক সকলোখিনি নিশ্চয় গম পাব কাট অফৰ বাবে যিখিনি সুধি আছে তেওঁলোকৰ বাবে কৈছোঁ আৰু আপুনি আশা এৰি নিদিব খুব সুন্দৰ মাৰ্কছ আপুনি নিশ্চয় পাব পাৰে নেক্সট কমেণ্টটো লৈছোঁ যে অজিত পেগুৱে সুধিছে তিনিখন ডিষ্ট্ৰিক্ট দিলে ভেৰিফিকেশ্যন তিনিখনতে কৰিব লাগিব নেকি প্ৰথম কথা হ'ল যে যদি যিহেতু মই যিমান দূৰ গম পাইছোঁ এতিয়ালৈকে আপোনালোকক মই এই সম্পৰ্কে এটা পৃথকে ভিডিঅ' বনাম ভেৰিফিকেশ্যনৰ সম্পৰ্কে এই ক্ষেত্ৰত অফিচিয়েলি কথাখিনি মই আপোনালোকক জনাই দিবৰ বাবে চেষ্টা চলাম কিন্তু এতিয়ালৈকে যিখিনি মই খবৰ পাইছোঁ সেই খবৰ মতে হয়তো এইবাৰ অফলাইন যোগে ভেৰিফিকেশ্যন নহ'ব যদি অফলাইন যোগে ভেৰিফিকেশ্যন নহয় সেইটো আমি গম পাম যেতিয়া কি হয় কি নহয় পৰৱৰ্তী সময়ত আমি গম পাম যে তিনিখন ডিষ্ট্ৰিক্টৰ বাবে তিনিখনতে এপ্লাই কৰিব এখনতেই মানে ভেৰিফিকেশ্যন কৰিব লাগিবনে নাই বা এখনৰ বাবে গোটেইখিনি যদি ডকুমেণ্ট দি দিয়া হয় তেনেহ'লে গোটেইখিনি চাই পৰিব সেইখিনি আমি পৰৱৰ্তী সময়ত গম পাম
আপুনি আমাৰ ইউটিউব চেনেল জিবিএন আছাম চাই থাকিব। নয়ন নেওৰে সুধিছে ছাৰ হিন্দী মিডিয়াম অহাৰ আকৌ ভেলু নাই নেকি? এই সম্পৰ্কে মই আপোনালোকক একদম ভিডিঅ'টোৰ ষ্টাৰ্টিঙত ক'লোৱেই, আপুনি এবাৰ চাই ল'ব কথাখিনি কি কৈছিলোঁ, ভিডিঅ'টো স্কিপ কৰি পেলাই। কুণাল বৰ্মনে সুধিছে এৰ'ৰ দেখাই আছে কিয়? আপোনাক মই কথাখিনি কৈছোঁৱেই, তেখেতৰ সমস্যাটো দূৰ হৈছে। জয় হিন্দে সুধিছে মেৰিট লিষ্ট আগতে ওলাব নে ভেৰিফিকেশ্যন আগত হ'ব? ভেৰিফিকেশ্যন যদি আগতে হয় আবেদন কৰা জিলা দুখনৰ তাৰিখ একে হ'লে অসুবিধা হ'ব নেকি? চাওক, অসুবিধা হ'বনে ভাল হ'ব এই সম্পৰ্কে মই এইখিনিৰে আগত এটা ক'লোঁ। অজিত পেগুৱে যিটো প্ৰশ্ন সুধিছিলে সেইখিনিতে মই এইখিনি ক'লোঁ কথাখিনি। তাৰপিছত আপোনাক কৈ ল'ব বিচাৰিছোঁ যে মেৰিট লিষ্ট আগতে ওলাব নে ভেৰিফিকেশ্যন আগত হ'ব? অভিয়াছলি ভেৰিফিকেশ্যন আগত কৰিব লাগিব, তেতিয়া মানে মেৰিট লিষ্ট ওলোৱাৰ পিছত সমস্যা তেনেকুৱাকৈ নাথাকে। এইখিনি মই আপোনাক ক'লোঁ। নেক্সট কমেণ্টখিনি লৈছোঁ। ৰাজকুমাৰ পাটেলে সুধিছে হিন্দী লেংগুৱেজ 1 যাৰ আছে তেওঁলোকে ক'ত এপ্লাই কৰিব? এতিয়া কথা হ'ল ৰাজকুমাৰ পেটেল, আপোনাক ক'ব বিচাৰিছোঁ এই সম্পৰ্কে ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে সকলোখিনি কথা কৈছোঁৱেই। এবাৰ ভিডিঅ'ৰ ষ্টাৰ্টিংখিনি আপুনি চাই ল'ব, তেতিয়া কথাখিনি আপুনি ক্লিয়াৰ হ'ব পাৰিব। আসিফ ইকবাল হুছেইন চিকদাৰে সুধিছে মোৰ লেংগুৱেজটো চিলেক্ট কৰোঁতে ভুল হ'ল, ইংলিছৰ পৰিৱৰ্তে আছামিজ চিলেক্ট হৈছে, কিবা প্ৰব্লেম হ'ব নেকি? প্ৰথম কথা হ'ল লেংগুৱেজটোতো আচলতে ইংলিছেই হয়। এতিয়া আপোনাৰ ভুল হৈছে, এতিয়া কি কৰিব, উপায়টো নাই। গতিকে আপুনি যিমান সোনকালে পাৰে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ লগত যোগাযোগ কৰক। আই হোপ আপোনাৰ যিটো প্ৰব্লেম সেই প্ৰব্লেমটো ছল্ভ হ'ব। নেক্সট কমেণ্টবোৰ লৈ লৈছোঁ। পাৰভিন চুলতানাই কৈছে থেংক ইউ ছাৰ। পাৰভিন চুলতানা, আপোনাক ৱেলকাম জনাইছোঁ। আপুনি আমাৰ ভিডিঅ'বোৰ চাই যাব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। স্মৃতি শইকীয়া, তেখেতে সুধিছে ছাৰ মই এছিষ্টেণ্ট টিচাৰ পষ্টত এপ্লাই কৰিছিলোঁ, এতিয়া হিন্দী পষ্টত এপ্লাই কৰিবলৈ কি কৰিব লাগিব? মোৰ BEd MIL হিন্দী আছিল আৰু লেংগুৱেজ 1 এছামিজ, প্লিজ ৰিপ্লাই কৰিব। আপুনি যদি হিন্দী টিচাৰৰ বাবে এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ ডিগ্ৰীত হিন্দী থাকিব লাগিব, ডেটছ ইট। বাকী আপোনাৰ একো প্ৰব্লেম নাই। আপোনাৰ যদি ডিগ্ৰীত হিন্দী বিষয়টো আছে তেনেহ'লে আপুনি হিন্দী টিচাৰ পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু একেখিনি কথাকে যেতিয়া এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে সেই এডভাৰটাইজমেণ্টতো একেখিনি কথাই আছিলে। আপুনি এবাৰ এডভাৰটাইজমেণ্টখন ভালদৰে পঢ়ি ল'ব, তেতিয়া কথাখিনি আৰু ভালকৈ ক্লিয়াৰ হৈ পৰিব পাৰিব। নয়নমণি হাজৰিকাই সুধিছে অনলাইন ভেৰিফিকেশ্যন হ'ব নেকি ছাৰ? নয়নমণি হাজৰিকা, আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, ভেৰিফিকেশ্যন সম্বন্ধে আপোনালোক সকলোকে বেলেগ এটা ভিডিঅ'ত মই গোটেই কথাখিনি ডিটেইলছত জনাম, কিন্তু আজি আপোনালোকক এটা কথাই জনাব বিচাৰিছোঁ, এতিয়ালৈকে যিখিনি মই খবৰ পাই আছোঁ ভেৰিফিকেশ্যন হয়তো আপোনাৰ অনলাইন মোডতেই হ'ব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আপোনালোকৰ বহুমূলীয়া কমেণ্টবোৰ ল'বলৈ চেষ্টা কৰিলোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু যিটো আমাৰ লাষ্ট ভিডিঅ' আছিলে সেই লাষ্ট ভিডিঅ'টোত বহুতেই কমেণ্ট কৰিছিলে, এইখিনিতো মই বহুত কম কমেণ্টেই ল'লোঁ। বহুতেই কমেণ্ট কৰিছিলে কিন্তু তেওঁলোকৰ কমেণ্ট মই ল'ব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত, কাৰণ বহুতেই কমেণ্ট কৰিছিলে। কম সময়ৰ ভিতৰত মই এইখিনি কমেণ্টেই ল'বলৈ চেষ্টা কৰিলোঁ। আৰু বহুতে এনেকুৱা আছে যিসকলে কমন কমেণ্ট কৰিছে, গতিকে কমন কমেণ্টখিনি লোৱা নাই। আপোনালোকে গমেই পাব যিসকলে কমন কমেণ্ট কৰিছিলে, তো তেওঁলোকে নিশ্চয় উত্তৰখিনি পায়েই যাব। আৰু বেলেগ এটা ভিডিঅ'ত মই আৰু নেক্সট যিবিলাক কমেণ্ট থাকিব সেই কমেণ্টখিনি যদি মই পাৰোঁ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত মই দিবৰ বাবে। গতিকে ভিডিঅ'বিলাক চাই যাব, আমাৰ শ্বেয়াৰ কৰিব এই ভিডিঅ'টো যিমান পাৰে, আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাছিলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ, নমস্কাৰ।